নমস্কাৰ, পুনৰবাৰ মই দাপোন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি D.EL.ED ফাৰ্ষ্ট ছেমিষ্টাৰ যিখন লেংগুৱেজ S1-3 পেপাৰ আছিল, তাৰ এটা টপিক আছিল মাতৃভাষাৰ আহৰণৰ জৰিয়তে ব্যক্তিয়ে সামাজিক আৰু মানসিক সম্পৰ্ক বজাই ৰাখিব পাৰে। এই উক্তিটো বুজাই লিখাৰ বুলি এটা প্ৰশ্ন আছে। সেই প্ৰশ্নটো মই নিজে বনাইছোঁ। তাৰ যিটো ভাল লাগিছে বুলি মই ভাবিছোঁ, সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভাল পায় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে মই উৎসাহ পাওঁ নিউ ভিডিঅ' বনাবৰ কাৰণে। প্ৰথমতে আপোনালোকে ভাষাৰ ইন্ট্ৰডাকশ্যন দিব ধুনীয়াকৈ। তাৰপিছত ভাষাৰ জৰিয়তে আমাৰ সামাজিক সংস্কৃতিৰ যেন বিকাশ হয়, সেই ক্ষেত্ৰতো বুজাই লিখিব। যিহেতু মাতৃভাষাৰ জৰিয়তে আমাৰ সামাজিক আৰু মানসিকটো আছে, চ' সেইটো কাৰণে আমি বেছিকৈ মানসিক আৰু সামাজিক সম্পৰ্কটো বিষয়ে লিখিব লাগিব। এনেকৈ সামাজিক বিষয় লিখিলেও কেনেকৈ আমাৰ মাতৃভাষাৰ জৰিয়তে আমি দৈনন্দিন সমাজ জীৱনৰ কামবিলাক সুচাৰুৰূপে পৰিচালনা কৰোঁ, তাৰ বিষয়ে লিখিব। ইয়াৰ লিখাৰ পিছত আমি মানসিক সম্পৰ্ক কেনেকৈ ৰক্ষা কৰিছে তাৰ বিষয়ে দিব। তাৰপিছত আপোনাৰ লাষ্টত আকৌ সামৰণি দিব মাতৃভাষাৰ আৰু ভাষাৰ অলপ ভালকৈ বুজাই লিখি তাৰপিছত সামৰণি মাৰিব। তাৰপিছত হ'ব।